ষ্টাৰ্ট হ'ব আৰু নকৰিবি অকণমান ক্লিপত তই ষ্টাৰ্ট নোহোৱা দেখাবি আকৌ বাৰিষাৰে পানী পানী So hey dear my SKD family, welcome back to my YouTube channel. আৰু এই ভিডিওটো যোনটো ভিডিওবিলাকে চাই আছে বৰ্তমান এই ভিডিওটো একেবাৰে মই বনাবলৈ ইচ্ছা নাছিল, কিন্তু বাধ্য কৰি বনাব লগা হ'ল। কাৰণ আমাৰ গুৱাহাটীখনত এনেকুৱা যিমানে আপুনি ক'বলৈ যদি যাওঁ, যিমানে আপুনি ব্ৰিজ বনাওক কিবা নবনাওক যিয়ে নবনাওক বানপানীৰ সমস্যাটো কেতিয়া নকমে। আপুনি দেখা পাইছে চাওক পানীৰ কেনেকুৱা ধাৰ। এই মেইন ৰাস্তাত তাকো মেইন হেৰি হয় ৰ'দত পানীৰ এই চাওক কিমান কিমান কি বনায়, ব্ৰিজ বনায়, ৰাস্তা বনাই থাকে, কিন্তু আমাৰ পানীৰ সমস্যাটো কেতিয়াও নকমিলে। আৰু যিসকলে এই কথাটোৰ মতামত দিয়ে প্লিজ এটা কমেণ্টত জনাব তলত। কাৰণ ইমান পানী ভাবকচোন, এখন গাড়ী সোমাই গৈছে আৰু মোৰ গাড়ীখনতো মোৰ আকৌ আছেই, এইটো নকওঁৱেই, কিন্তু পুৰা মানে বহুত বেয়া লাগে। সেইদিকে লৈ যাওক সেইদিকে এনেকৈ নহয় পিচিকি টানক নোসোমাই আপুনি টানকচোন দিয়ক আগত খেলক আৰু গাইজ ইয়াত আপোনালোকে যিমানকেইখন স্কুটি বাইক দেখা পাইছে ইয়াৰে এখনো গাড়ী ষ্টাৰ্ট নহয়। চবৰে গাড়ীৰ তলে মানে চাইলেঞ্চাৰত পানী সোমাইছে, কিবা সোমাইছে, লেতেৰা পূৰা মানে চবৰে গাড়ী ধ্বংস আৰু কাৰোৰে গাড়ী ষ্টাৰ্টেই হোৱা নাই একদম। গাড়ীটা এইফালে চাওক ষ্টাৰ্ট হোৱা নাই গাড়ীবিলাক, এইবিলাক সিহঁতে লৈ গৈছে চব গাড়ী এইবিলাক। এইয়া মেইন ৰোডৰ অৱস্থা। অ' মাই গড, আৰু মোৰ গাড়ী ইয়াৰ গাড়ীখন মই লৈ নিলোঁ। চাবিটো তোৰ তাত আছে ঠিকে। অঁ এতিয়া হ'ব নাই এতিয়া অঁ ষ্টাৰ্ট হ'ব আৰু নকৰিবি অকণমান ক্লিপত তই ষ্টাৰ্ট নোহোৱা দেখাবি আকৌ। অঁ হ'ব দে। অঁ গাড়ী তলত ইৰাম পেকেট ইৰাম গাড়ী ধ্বংস। ইৰাম কালি চাৰ্ভিচিং দিব লাগিব চাই গাড়ী। এই অৱস্থা চাওক গাইজ, দেনিম গাড়ীৰ ভিতৰত চেছ গাড়ীবিলাক চাওক না দে তেৰি কি বেবিলাক চিজ কটা। হে ৰাম গাড়ী চেছ ধ্বংস গাইজ চেছ। তেনে কাগজ চাগজ বহুত কিবা কি সোমাই আছে, গাড়ীৰ অৱস্থা চেছ। পানী বটলটো মাৰিব লাগিব, পানী বটলটো আছে না, পানী বটল মাৰি দিম ৰ। ইৰাম গাই চাওক না এইবিলাক, ইৰাম চাওক লেতেৰা এসোপা লেতেৰা ওলাইছে। এইটো এইবিলাক চব ওলাইছে এই বৰষুণ বতৰত। গাড়ী কিবাকে ষ্টাৰ্ট কৰিলোঁ আৰু আপোনাৰ হৈছে ফাৰ্ষ্ট কি হোৱা নাছিল নেকি? নাই মই পানী পেলাই দিলে পানীটো কেনেকৈ গাড়ীখন দাঙি দিছে। আচ্ছা এতিয়া হৈ গৈছে ন, দিয়ক যাব। গাইজ এই গুৱাহাটী মাজমজিয়াৰ পৰিৱেশ, গাড়ী চাওক আধা অ' মাই গড। এই গাড়ী চাওক, গাড়ী উঠাই নিব এতিয়া ইমান পানী গাইজ গুৱাহাটী মাজমজিয়াৰ দৃশ্যত। কৈ থৈ লাগিব নেকি না গাইজ এই গুৱাহাটী মাজমজিয়াৰ পৰিৱেশ। এই চাওক অৱস্থা আমাৰ পানী, গাড়ী সোমাই গৈছে আধা পূৰা বেলেগ আৰু গাইজ বেলেগ পূৰা গাইজ বেলেগ। আমি একেলগে দুই ভাই আজি পানী হৈ গ'ল। চাওক গাইজ কোনো হোৱা নাই যদি চাই লগে ভৰি চাওক, এই আঁঠু চাওক পূৰা আঁঠু লৈ পানী চাওক না গাড়ী ডুবি গৈছে।
ভিজিল বে গুতে ভিজিল ও মাই গড পানী চাওক গাইস ও ভাই সাহেব এ বে কৃষ্ণ এ ভাই বে সাগর দেখুন এখন মহাসাগর সাগর বে মহাসাগর ও মাই গড ফাইনালি আহিলো ও ভাই সাহেব কি হয় বিলাক বানপানী হ্যাঁ গাইস পানী চাওক পানী পানী পুৰা পানী চাওক এই গাড়ী চাওক পানী চাওক এই পানী এৱা দোকানৰ ভিতৰত পানী পানী এই গাড়ী চাওক এই গাড়ী পানী গাইস পানী চাওক এই চাওক এই পানী পানী ও সাৰাৰা এই গাইস পানী ধাৰ চাওক পানীৰ ধাৰ ধাৰ চাওক গাইস পুৰা এই আমাৰ গুৱাহাটী চাওক ও গাড়ী চাওক ছাৰ এই ছাৰ আহিছে এই গাড়ী চাওক আধা সোমাই গৈছে পুৰা পুৰা আধা আধা সোমাই গৈছে পুৰা আধা আধা পুৰা আধা আধা ভিডিঅ' মেন গাইজ ভিডিঅ' ভালকে ভালকে চিধা কৰ ইছ ৰাম এই পানী বাৰিষাৰে মোৰ ভৰিছে গাইজ পানী আমাৰ অসম ও মাই গড